ডিয়াৰ ভিউয়াৰ্স আশা সকলো ঘৰতে আছে আৰু ভালে কুশলে আছে এইকেইদিনত ইউটিউব ফেচবুক আৰু কিছুমান নিউজ চেনেলত শুনিব পাই আছে যে আমাৰ ভাৰতত ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছআপ আদি বন্ধ হৈ যাব এইবোৰ কেতিয়াৰ পৰা বন্ধ হ'ব আৰু কিয় বন্ধ হ'ব এই সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰি ধৈৰ্য সহকাৰে শেষলৈকে চাব ডিয়াৰ ভিউয়াৰ্স তেন্তে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ডিয়াৰ ভিউয়াৰ্স ফেচবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম কেতিয়াৰ পৰা কিয় বন্ধ হ'ব এই সকলোখিনি জনাৰ আগত আমাৰ ভাৰতত এইবোৰ কিমান সংখ্যক মানুহে ব্যৱহাৰ কৰে সেই বিষয়ে সাধাৰণ জ্ঞান অলপ লৈ লওঁ আমাৰ ভাৰতত 55 কোটি মানুহে হোৱাটছআপ ইউজ কৰে 45 কোটি মানুহে ইউটিউব ইউজ কৰে 41 কোটি মানুহে ফেচবুক ইউজ কৰে 21 কোটি মানুহে ইনষ্টাগ্ৰাম ইউজ কৰে আৰু 2 কোটি মানুহে টুইটাৰ ইউজ কৰে গতি ইমান মানুহে যদি এইবোৰ ইউজ কৰে তাৰ পৰা হিয়তৰ কিমান টকা ইনকাম হৈ আছে এইখিনি নিশ্চয় আপোনালোকে জানিব পাৰিছে এতিয়া আহো এই সমূহ কেতিয়াৰ পৰা আৰু কিয় বন্ধ হ'ব আমাৰ ভাৰত চৰকাৰে ফেচবুক ইনষ্টাগ্ৰাম আৰু টুইটাৰক 3 মাহ আগত অৰ্থাৎ 25 ফেব্ৰুৱাৰী 2021 এখন জাননী দিছিল যে 3 মাহৰ ভিতৰত তেওঁলোকে এনেকুৱা কিছুমান সিস্টেম কৰিব লাগিব যাৰ ফলত ইউজাৰসকলে যি ইউজ কৰিব ইউজাৰসকলৰ সকলো ডাটা তেওঁলোকে কালেক্ট কৰি ৰাখিব পাৰিব লাগিব চৰকাৰে যেতিয়া বিচাৰিব তেতিয়া তেওঁলোকে দিব পাৰিব লাগিব ইয়াৰ কাৰণ হৈছে কিছুমানে বেয়া পোষ্ট কৰে কিছুমানে জাতি লৈ কিনে পোষ্ট কৰে কিছুমানে ধৰ্ম লৈ পোষ্ট কৰে এনেকুৱা সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু এইবোৰ কেনেকৈ ডাইৰেক্টলি ধৰিব পাৰি সেইটো কাৰণে তেওঁলোকে জাননী দিছিল কিন্তু এই 3 মাহৰ লাষ্ট সীমা হ'ল কেতিয়াকে 25 মে 2021 এই 3 মাহত তেওঁলোকে এইখিনি দায়িত্ব পালন নকৰিলে সেয়ে বন্ধ হোৱাৰ কথা আছিল কিন্তু বন্ধ এতিয়ালৈকে হোৱা নাই আৰু ইতিমধ্যে ফেচবুক ইনষ্টাগ্ৰামৰ পৰা গ্ৰীণ সিগনেল আহি গৈছে যে তেওঁলোকে এইখিনি এতিয়া মানিব আৰু টুইটাৰেও আশা কৰোঁ লাইনত আহি যাব কিহৰ কাৰণে তেওঁলোকৰ পৰা ইনকাম হৈ আছে আমাৰ ভাৰতৰ পৰা কিমান টকা পাই আছে গতিকে ইমান টকাটো তেওঁলোকে আৰু সহজে এৰি নিদিয়ে গতিকে লাইনত আহি যাব ডিয়াৰ ভিউয়াৰ্স আশা কৰোঁ হোৱাটছআপ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম আদি আমাৰ ভাৰততো বন্ধ নহয় আপোনালোকে চলাব পাৰিব গতিকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই সিহঁতৰ লাষ্ট সীমা অলৰেডি পাৰ হৈ গৈছে ডিয়াৰ ভিউয়াৰ্স শেষত সকলোৱে দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ জয় হিন্দ